এতিয়া আমি চাবলৈ গৈছোঁ আমি এই ৰূপ বা মৰ্ফ যাৰ ইংৰাজী প্ৰতিশব্দ হৈছে মৰ্ফ তাক আকৃতি বুলিও কোৱা হয়। আকৃতি ৰূপৰ আন এটা নাম হৈছে আকৃতি। আকৃতিসমূহক আমি দেখিবলৈ পাইছোঁ যে আমি কেইটা ভাগত ভাগ কৰিছোঁ, দুটা প্ৰধান ভাগত ভাগ কৰিছোঁ, মুক্ত আৰু বদ্ধ। মুক্ত আৰু বদ্ধ। মুক্ত আকৃতি বা ৰূপসমূহক প্ৰকৃতি বুলিও কোৱা হয়। প্ৰকৃতি দেই, মন কৰিবা, তাত আকাৰ নাই কিন্তু, প্ৰাকৃতি নহয় কিন্তু। মুক্ত ৰূপৰ আন এটা নাম হৈছে প্ৰকৃতি। তেনেদৰে বদ্ধ ৰূপৰ আন দুটা নাম হৈছে, এটা হৈছে সৰ্গ, আনটো হৈছে প্ৰত্যয়। মন কৰিবা যে সৰ্গ আৰু প্ৰত্যয়ৰ মাজত সামান্য পাৰ্থক্য আছে যদিও ডক্টৰ গোলোকচন্দ্ৰ গোস্বামীয়ে বদ্ধ ৰূপক সৰ্গ বুলি কৈছে আৰু উপেন্দ্ৰনাথ গোস্বামীয়ে বদ্ধ ৰূপক প্ৰত্যয় বুলি নামকৰণ কৰিছে। অৰ্থাৎ আমি দুটা ৰূপ পালোঁ, আকৃতি বা ৰূপৰ দুটা ভাগ পালোঁ, এটা মুক্ত ৰূপ আৰু আনটো হৈছে বদ্ধ ৰূপ। মুক্ত ৰূপসমূহক চাৰিটা ভাগত ভাগ কৰিব পাৰি। নাম প্ৰকৃতি বা নাম মুক্ত ৰূপ, ধাতু প্ৰকৃতি, নাম ধাতু প্ৰকৃতি আৰু অব্যয় প্ৰকৃতি। প্ৰকৃতি, মই আকৌ কৈছোঁ প্ৰকৃতি। এই মুক্ত আকৃতি বা প্ৰকৃতিসমূহক যে চাৰিটা ভাগত ভাগ কৰিব পাৰি, তাৰে এই প্ৰথম তিনিটাক নাম ধাতু আৰু নাম ধাতু, এই তিনিটাক সব্যয় প্ৰকৃতি বুলিও নামকৰণ কৰিব পাৰি। সব্যয় আৰু অব্যয় মানে প্ৰকৃতিসমূহক আন দুটা ভাগতো ভাগ কৰিব পাৰি, সব্যয় আৰু অব্যয়। সব্যয় প্ৰকৃতি তিনিটা, নাম ধাতু আৰু নাম ধাতু। এতিয়া তোমালোকে বাৰে বাৰে নাম প্ৰকৃতি শব্দটো পাই থাকিবা। নাম প্ৰকৃতি মানে তোমালোকে ভাবিব পাৰা যে বিশেষ্য প্ৰকৃতি। নহয়, আমি এই ক্ষেত্ৰত নাম প্ৰকৃতি ৰূপটোৰ ক্ষেত্ৰত আমি এই কথাটোৱেই ক'ম যে নাম প্ৰকৃতি মানে হৈছে বিশেষ্য, বিশেষণ আৰু সৰ্বনাম প্ৰকৃতি বা ৰূপসমূহ বা মুক্ত আকৃতিসমূহ। কোনবোৰ মুক্ত আকৃতি? বিশেষ্য, বিশেষণ আৰু সৰ্বনাম। এই তিনিওটাই নামৰ লগত জড়িত কাৰণে ইহঁতক কি বুলি কোৱা হয়? নাম প্ৰকৃতি বুলি কোৱা হয়। নামৰ লগত কেনেকৈ জড়িত? আমি জানো যে বিশেষ্য পদে নাম বুজায়, বিশেষণ পদে নাম পদৰ দোষ গুণ বুজায় আৰু সৰ্বনাম পদে নাম পদৰ সলনি ব্যৱহাৰ হয়, সি, তাই আদি। এই তিনিওটা প্ৰকৃতিয়ে নামৰ লগত জড়িত হৈ থকা কাৰণে এই তিনিওটা অৰ্থাৎ বিশেষ্য, বিশেষণ আৰু সৰ্বনাম, এই তিনিওটা প্ৰকৃতিকে নাম প্ৰকৃতি বুলি কোৱা হয়। নাম প্ৰকৃতিৰ আন এটা নাম হৈছে প্ৰাতিপদিক। এতিয়া তোমালোকক যদি সোধে প্ৰাতিপদিক বুলিলে কি বুজা, তেতিয়া তোমালোকে ক'ব লাগিব যে নাম প্ৰকৃতিসমূহকে প্ৰাতিপদিক বুলি কোৱা হয়। যিবোৰ প্ৰকৃতিয়ে নাম বুজায় বা নামৰ লগত জড়িত, সেইবোৰ প্ৰকৃতিকে নাম প্ৰকৃতি বা প্ৰাতিপদিক বুলি কোৱা হয়। যেনে তোমালোকে লিখি দিব পাৰা, বিশেষ্য ৰাম, হৰি, যদু, মধু, এইটো বিশেষ্য প্ৰকৃতি। বিশেষণ প্ৰকৃতি ভাল, বেয়া আদি। আৰু সৰ্বনাম প্ৰকৃতি সি, তাই আদি। আকৌ আমি দ্বিতীয়তে পাইছিলোঁ ধাতু প্ৰকৃতি। ধাতু প্ৰকৃতি যিবোৰ প্ৰকৃতিৰ পৰা বিভক্তি সংযোগ কৰি বা বিভক্তি আৰু প্ৰত্যয় সংযোগ কৰি ক্ৰিয়াপদ গঠন কৰিব পাৰি, সেইবোৰ প্ৰকৃতিকে ধাতু প্ৰকৃতি বুলি কোৱা হয়। যেনে খা, যা আদি। আন এটা আমি পাইছোঁ নাম ধাতু প্ৰকৃতি। নাম ধাতু প্ৰকৃতি মানে কিছুমান প্ৰকৃতিয়ে কেতিয়াবা নাম ৰূপেও ব্যৱহাৰ হ'ব পাৰে। নাম মানে আমি পাইছিলোঁ বিশেষ্য, বিশেষণ, সৰ্বনাম ৰূপেও ব্যৱহাৰ হ'ব পাৰে। আৰু সেই একেটা প্ৰকৃতিয়ে কেতিয়াবা ধাতু ৰূপেও ব্যৱহাৰ হ'ব পাৰে। যেনে মই যদি কওঁ তাক মানিবা, তেতিয়া সেই মানিবা, সেই মানটো ধাতু ৰূপে ব্যৱহাৰ হৈছে। আৰু মান দিলেহে মান পায়, সেই মানটো নাম প্ৰকৃতি ৰূপে ব্যৱহাৰ হৈছে। গতিকে মান প্ৰকৃতিটো নাম আৰু ধাতু দুইটা প্ৰকৃতি ৰূপে ব্যৱহাৰ হোৱা কাৰণে নাম, চিন আদি, মাত আদি এনেকুৱা প্ৰকৃতিবোৰক নাম ধাতু প্ৰকৃতি বুলি কোৱা হয়। এইবোৰ খুব
সংখ্যাত তাকৰ। আন এটা প্ৰকৃতি হৈছে অব্যয় প্ৰকৃতি। অব্যয় যি প্ৰকৃতিৰ কোনো ব্যয় নঘটে বুলি আমি আগতে পাই আহিছোঁ। ব্যয় নঘটে মানে যিবোৰ প্ৰকৃতি কি নহয়, বিশেষ যিবোৰ প্ৰকৃতিৰ লগত বিভক্তি প্ৰত্যয় আদি যোগ নহয় বা হ'লেও কি কৰিব নোৱাৰি, অৰ্থৰ সাল সলনি নঘটে। এতিয়া আমি পালোঁ যে মুক্ত প্ৰকৃতিসমূহক কি ভাগত ভাগ কৰিব পাৰি। এতিয়া আমি চাম বদ্ধ প্ৰকৃতিসমূহ বা সৰ্গ বা প্ৰত্যয়সমূহক কি ভাগত ভাগ কৰিব পাৰি। বদ্ধ ৰূপসমূহক আমি প্ৰধানকৈ দুটা ভাগত ভাগ কৰিছোঁ। সেই ভাগ দুটা হৈছে অৱস্থানগত বিভাগ আৰু গুণগত বিভাগ। অৱস্থানগত শব্দটোত তোমালোকে গম পাইছাই যে বদ্ধ ৰূপ যিবোৰ ৰূপে কি কৰিব নোৱাৰে, অকলে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, মুক্ত ৰূপৰ লগত লগ লাগিহে অৰ্থ প্ৰকাশ কৰিব পাৰে, তেনেকুৱা ৰূপক বদ্ধ ৰূপ বুলি কোৱা হয়। মুক্ত ৰূপ বা মুক্ত আকৃতি কাক বোলে? যিবোৰ ৰূপ বা আকৃতিয়ে অকলে অৰ্থ প্ৰকাশ কৰিব পাৰে তাকেই মুক্ত ৰূপ বা আকৃতি বোলে। যেনে চৰাই, মানুহ, খেতি আদি মুক্ত ৰূপ বা মুক্ত আকৃতি। আনহাতে বদ্ধ ৰূপ বা বদ্ধ আকৃতি কোনবোৰ? জন, জনি, খন, খনি, ডাল, পাত এইবোৰ। ডালটো গছডাল, এই পাত, এনেকুৱা ধৰণৰ এইবোৰ হৈছে বদ্ধ ৰূপ। ইয়াৰ দুটা ভাগ অৱস্থানগত আৰু গুণগত। অৱস্থানগত মানে হৈছে বদ্ধ ৰূপটো মুক্ত ৰূপৰ কোনটো অৱস্থানত যোগ হৈছে। মুক্ত ৰূপৰ আগত যোগ হৈছে নে, মাজত যোগ হৈছে নে, পাছত যোগ হৈছে। এটা কথা মন কৰিবা, বদ্ধ ৰূপ মুক্ত ৰূপৰ লগত লগ লাগিলে মুক্ত ৰূপটোৰ অৰ্থৰ সাল সলনি ঘটাব পাৰে। এতিয়া অৱস্থানগত হিচাপে বদ্ধ ৰূপক তিনিটা ভাগত ভাগ কৰিছে। পূৰ্বসৰ্গ বা পূৰ্ব প্ৰত্যয়, ইয়াক উপসৰ্গ বুলিও কোৱা হয়। মধ্যসৰ্গ বা মধ্য প্ৰত্যয়, আমি সৰ্গ আৰু প্ৰত্যয় ইয়াৰ পৰা আমি লৈছোঁ। আৰু পৰসৰ্গ বা পৰ প্ৰত্যয়। এটা কথা মন কৰিবা, যদিও পূৰ্বসৰ্গ বা উপসৰ্গ বা পূৰ্ব প্ৰত্যয় একেটাই বিষয়, তথাপিতো আমাৰ ভাষাবিদসকলে বা ব্যাকৰণসকলে কয় যে পূৰ্বসৰ্গ বুলি ক'লে যিটো বুজায়, উপসৰ্গ বুলি ক'লে সেই একেটা বিষয় বুজোৱাতকৈ সামান্য কিছু ঠেক অৰ্থত ব্যৱহাৰ হয়। অৰ্থাৎ উপসৰ্গ বুলি ক'লে সংস্কৃতৰ প্ৰ, পৰা, অপশমনি, অব, অনু, নিৰ, দুৰ্বি, অধি, সু, উৎ, পৰি, প্ৰতি, অপি, অতি, উপ, আ এই 20টা সৰ্গকহে কি বুলি কোৱা হয়? সংস্কৃতৰ এই 20টা সৰ্গকহে উপসৰ্গ বুলি কোৱা হয়। আনহাতে সংস্কৃতৰ 20টা সৰ্গৰ উপৰিও আমাৰ ভাষাত ব্যৱহাৰ হোৱা আন কিছুমান পূৰ্বসৰ্গ আৰু বিদেশী মূলৰ পৰা অহা পূৰ্বসৰ্গকহে কি বুলি কোৱা হয়? পূৰ্ব প্ৰত্যয় বা পূৰ্বসৰ্গ বুলি কোৱা হয়। অৰ্থাৎ উপসৰ্গ বুলি ক'লে কেৱল সেই 20টা সৰ্গকহে বুজা যায়, কিন্তু পূৰ্বসৰ্গ বুলি ক'লে সেই 20টা সৰ্গৰ উপৰিও আন দুবিধ সৰ্গ, যে বিদেশী মূলৰ পৰা অহা সৰ্গ আৰু দেশীয় মূলৰ পৰা অহা সৰ্গকহে বুজা যায়। মধ্যসৰ্গ অসমীয়া ভাষাত নাই বুলি কয় যদিও গোলোকচন্দ্ৰ গোস্বামীয়ে কেই ৰূপটোক মধ্যসৰ্গ বুলি কৈছে। কিন্তু অন্যান্য পণ্ডিত যিসকলে মধ্যসৰ্গ আমাৰ ভাষাত নাই বুলি কয়, তেওঁলোকে ক'ব খোজে যে কেই ৰূপটোৱে কিতাপ শব্দটোক ফালি ব্যৱহাৰ হোৱা নাই, গতিকে কেইটো মধ্যসৰ্গ হ'বই নোৱাৰে। মধ্যসৰ্গ হ'বলৈ হ'লে মূল বা মুক্ত ৰূপটোক ফালি দুভাগ কৰি পেলাই তাৰ মাজত সোমাব লাগিব, আৰু মধ্যসৰ্গটো ব্যৱহাৰৰ ফলত সেই মুক্ত ৰূপটোৰ অৰ্থৰ সাল সলনি ঘটাব লাগিব। গতিকে আৰবী ভাষাত মধ্যসৰ্গ আছে। আৰবী ভাষাত কিতাব, কাতিব, কুতুব এইকেইটা ৰূপত মধ্যসৰ্গ সংযোগ হৈ অৰ্থৰ সাল সলনি ঘটাইছে। অসমীয়া ভাষাত অৱস্থানগত সৰ্গ আন এটা পাওঁ আমি পৰসৰ্গ। পৰসৰ্গ পৰ নামটোৰ দ্বাৰা তোমালোকে গম পাইছাই যে মুক্ত ৰূপৰ পৰ বা পাছত ব্যৱহাৰ হয়। পৰসৰ্গক আমি দুটা ভাগত ভাগ কৰিছোঁ, এটা কৃত আৰু আনটো হৈছে তদ্ধিত। যিবোৰ সৰ্গৰ দ্বাৰা কি কৰিব পাৰি? ক্ৰিয়াপদ গঠিত কৰিব পাৰি, তাক কৃত প্ৰত্যয়, আৰু যিবোৰ সৰ্গ সংযোগ ঘটি নামপদ গঠিত কৰিব পাৰি সেইবোৰ সৰ্গক তদ্ধিত প্ৰত্যয় বা তদ্ধিত সৰ্গ বুলি কোৱা হয়। সৰ্গ বা প্ৰত্যয়ৰ আন এটা ভাগ হৈছে গুণগত ভাগ। এই গুণগত ভাগটোত আমি কি পাইছোঁ যে আমি
প্ৰত্যয় বা শব্দ সাধনৰ সৰ্গ আৰু বিভক্তি বা পদ সাধনৰ সৰ্গ এই দুটা ভাগত ভাগ কৰিছোঁ। প্ৰত্যয়সমূহৰ দ্বাৰা শব্দৰ সাধন কৰা হয় আৰু বিভক্তিসমূহৰ দ্বাৰা পদ সাধন কৰা হয়। এটা কথা মন কৰিবা যে বিভক্তি সংযোগ হ'লেহে কোনো এটা শব্দ পদলৈ ৰূপান্তৰিত হ'ব পাৰে। অৰ্থাৎ পদ হ'বলৈ হ'লে শব্দৰ লগত বিভক্তি সংযোগ হ'বই লাগিব। প্ৰত্যয় সংযোগৰ পিছতো বিভক্তি সংযোগ হ'লেহে কি হ'ব, শব্দ এটা পদলৈ ৰূপান্তৰিত হ'ব। গতিকে গুণগত সৰ্গক দুটা ভাগত ভাগ কৰিছে, এই দুটা ভাগত ভাগ কৰিছে, আৰু বিভক্তি বা পদ সাধনৰ সৰ্গক এই দুটা ভাগত ভাগ কৰিছে, ব্যাকৰণগত আৰু বাক্য বিন্যাসগত সৰ্গ। বাক্য বিন্যাসগত আৰু ব্যাকৰণগত অৰ্থ প্ৰকাশক। বাক্য বিন্যাসগত সৰ্গক আকৌ কেইটা ভাগত ভাগ কৰিছে চোৱাচোন। বিভক্তি, পুৰুষবাচক সৰ্গ, অসমাপিকা ক্ৰিয়া গঠনৰ সৰ্গ আৰু কৰ্মবাচ্য গঠনৰ সৰ্গ। বিভক্তি কেই প্ৰকাৰৰ? আমাক যদি কোনোবাই সোধে আমি চিধাই কৈ দিম যে বিভক্তি কেই প্ৰকাৰৰ? 7 প্ৰকাৰৰ। প্ৰথমা বিভক্তি, দ্বিতীয়া বিভক্তি, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী বিভক্তি। কিন্তু মই তোমালোকক আজি এটা নতুন কথা ক'বলৈ খুজিছোঁ যে বিভক্তি হৈছে 2 প্ৰকাৰৰ। কি 2 প্ৰকাৰ? শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি। শব্দ বিভক্তিহে 7 প্ৰকাৰৰ, আৰু শব্দ বিভক্তিৰ চিহ্ন বুলি ক'লে আমি আৰু বিতংকৈ আলোচনা কৰিব লাগিব। শব্দ বিভক্তিক কাৰকৰ বিভক্তি বুলিও কোৱা হয়, আৰু আনটো এটা বিভক্তি হৈছে ক্ৰিয়া বিভক্তি। ক্ৰিয়া বিভক্তিক পুৰুষৰ বিভক্তি বুলিও কোৱা হয়, কাৰণ ভিন ভিন পুৰুষ অনুসৰি ক্ৰিয়া পদৰ লগত বেলেগ বেলেগ বিভক্তি সংযোগ হৈ ধাতুৰ লগত ক্ৰিয়াপদ গঠিত হয়। আৰু এই বিভক্তি পালোঁ আমি 2 প্ৰকাৰৰ। আৰু যিটো আমি পাইছোঁ ব্যাকৰণগত অৰ্থ প্ৰকাশক। তাৰ আগতে এটা কথা কওঁ যে বাক্য বিন্যাসগত সৰ্গ লগ হ'লে কি হ'ব, বাক্য এটা শুদ্ধ ৰূপত আমি কি কৰিব পাৰিম, সংগঠিত কৰিব পাৰিম। বাক্য বিন্যাসগত সৰ্গ লগ নলগাকৈ বাক্য এটা সৃষ্টি হ'ব নোৱাৰে। কিন্তু তেতিয়া বাক্য বিন্যাসগত যদি সৰ্গ আমি লগ নলগাওঁ তেতিয়া বাক্যটো ভুল হ'ব। কিন্তু ব্যাকৰণগত অৰ্থ প্ৰকাশক এই সৰ্গবোৰ লগ নালাগিলে কি হ'ব, বাক্যটো ভুল নহয়, কেতিয়াবা অৰ্থ প্ৰকাশত ব্যাঘাত জন্মিব পাৰে। ব্যাকৰণগত অৰ্থ প্ৰকাশক। এই ব্যাকৰণগত অৰ্থ প্ৰকাশক সৰ্গ হৈছে এইকেইটা চোৱাচোন। বচন, লিংগ, নিৰ্দিষ্টতাবাচক সৰ্গ, অনিৰ্দিষ্টতাবাচক সৰ্গ, জোৰ বুজোৱা সৰ্গ। জোৰ বুজোৱা সৰ্গ কোনবোৰ? উ, হচই এইবোৰ। উ, মই কৰোঁ, মই কৰোঁৱেই, হচই যোগ হ'ল। মই কৰোঁটোত সেই উটো জোৰ বুজোৱা নহয়, মই কৰোঁৱেই ই যোগ হৈছে, সেইটো হৈছে জোৰ বুজোৱা সৰ্গ। ময়ো যাম, সেই উটো হৈছে জোৰ বুজোৱা সৰ্গ। অনিৰ্দিষ্টতাবাচক কেইবাবিধো আছে। নিৰ্দিষ্টতাবাচক প্ৰত্যয় তো, খন এইবোৰ। লিংগবাচক প্ৰত্যয় লিংগ, জন, জনি। বচন বুজোৱা সৰ্গ কোনবোৰ? একবচন বুজায়। তা, এটা, দুটা, তা। তাৰপিছত বোৰ, মানুহবোৰ, মানুহজন একবচন বুজাইছে বা লিংগও বুজাইছে জনটোৱে। গতিকে এইকেইটা হৈছে ব্যাকৰণগত অৰ্থ প্ৰকাশক। এতিয়া আমি গম পালোঁ যে ৰূপ বা আকৃতিসমূহক দুটা প্ৰধান ভাগত ভাগ কৰিব পাৰি, মুক্ত আৰু বদ্ধ। মুক্ত ৰূপৰ এইকেইটা ভাগ, বদ্ধ ৰূপৰ এই দুটা ভাগ, আৰু এই অৱস্থানগত সৰ্গৰ এই 3টা ভাগ, পৰসৰ্গৰ 2টা ভাগ, গুণগত সৰ্গৰ 1, 2টা, প্ৰত্যয় আৰু বিভক্তি সাধনৰ সৰ্গ। বিভক্তি সাধনৰ সৰ্গৰ এটা ৰূপ হৈছে বিভক্তি, আনটো হৈছে পুৰুষবাচক সৰ্গ, আনটো হৈছে অসমাপিকা ক্ৰিয়া গঠনৰ সৰ্গ, আনটো হৈছে কৰ্মবাচ্য গঠনৰ সৰ্গ।
আৰু বিভক্তি দুই প্ৰকাৰৰ, শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি। আৰু বিভক্তি আমি দুটা ভাগত ভাগ কৰিছোঁ। বিভক্তি বা পদ সাধনৰ সৰ্গক, সেয়া হৈছে বাক্য বিন্যাসগত কাৰ্যসাধক আৰু ব্যাকৰণগত অৰ্থপ্ৰকাশক। বাক্য বিন্যাসগত কাৰ্যসাধক যিবোৰ সৰ্গ, সেইবোৰ লগ নালাগিলে বাক্যটো অশুদ্ধ হৈ ৰয়। কিন্তু এই সৰ্গটো লগ নালাগিলেও বাক্যটো অশুদ্ধ নহয়, কেৱল ভাৱ প্ৰকাশত বা অৰ্থ প্ৰকাশত ব্যাঘাত হয়। এইকেইটা হৈছে ব্যাকৰণগত অৰ্থপ্ৰকাশক সৰ্গ। ৰূপসমূহৰ বা ৰূপতত্ত্বৰ আলোচনাত এই গোটেই কথাখিনি আলোচনা কৰাৰ উপৰিও আন এটা বিশেষ কথা আলোচনা কৰা হয়, ৰূপ বা আকৃতিৰ পৰা বিশ্লেষণ প্ৰক্ৰিয়াৰে কেনেদৰে প্ৰাকৃতি আৰু প্ৰাকৃতিসমূহৰ পৰা কেনেদৰে উপাকৃতি নিৰ্ণয় কৰিব পাৰি। এই গোটেই বিষয়খিনি হৈছে ৰূপতত্ত্ব বা মৰ্ফলজিৰ আলোচিত বিষয়। আমি ইয়াৰ পিছত আমি আকৃতিৰ পৰা প্ৰাকৃতি আৰু প্ৰাকৃতিৰ পৰা উপাকৃতি কেনেদৰে নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে আমি আলোচনা কৰিম।